আমি যদি কোলা বেকগ্ৰাউণ্ড এটা যদি সেউজীয়া কৰিবলৈ চাওঁ কেনেকৈ কৰিম এই ভিডিঅ' চাওঁ। প্ৰথমতে আমি কাইনমাষ্টাৰ অ'পেন কৰি দিছোঁ, তাৰপিছত 16:9 ফ্ৰেমটো চিলেক্ট কৰি পেলাই আমি তাত ভিডিঅ'টো চিলেক্ট কৰি ল'ম। তো আমি সেই ইমেজত গৈ পেলাই বেকগ্ৰাউণ্ডটো হোৱাইট কালাৰৰ এতিয়াও বৰ্তমান কৰি লৈছোঁ। হোৱাইট কালাৰ কৰি পেলাই তাত অলপ টানি লৈছোঁ, মই দীঘল কৰি লৈছোঁ। দীঘল কৰি ল'ম অলপ, মই 40 ছেকেণ্ড মানৰ কৰি ল'ম। 40 ছেকেণ্ড মানৰ কৰি লৈছোঁ। তাৰপিছত মই বেকগ্ৰাউণ্ডটো যদি চেঞ্জ কৰিবলগীয়া হয় তেতিয়াহ'লে আমি ইয়াৰ পৰা ক্লিক কৰি ওপৰফালে থকা সেইটোত ক্লিক কৰি পেলাই তাত সেউজীয়া বেকগ্ৰাউণ্ডত ক্লিক কৰি পেলাই ৰাইট চাইড ক্লিক কৰি দিম। তাৰপিছত এনেকৈ সেউজীয়া বেকগ্ৰাউণ্ড গুচি যাব। তাৰপিছত যদি আপুনি আপোনাৰ ওপৰত যদি এটা হেৰি লগাব বিচাৰিছে তেতিয়াহ'লে তাত গৈ পেলাই আমি যোনটো এই বেকগ্ৰাউণ্ড কোলাৰ যোনটো ভিডিঅ' সেই ভিডিঅ'টো আমি তাত লগাই দিম। মই এইটো ভিডিঅ' লগাই দিছোঁ। মই গৈ পেলাই কমাটো ইনেবল কৰি দিম। কমাটো ইনেবল কৰি দিলোঁ। এইটো কমাটো ইনেবল হ'ল। কমাটো ইনেবল এতিয়াও নাই হোৱা। অলপ মিলাই দিম। এইটো মিলাই দিছোঁ। এতিয়া অলপ কোলা কোলা হৈ আছে, কিন্তু মই পুৰা হেৰিকৈ মিলাই দিছোঁ। এয়া মই সমানকৈ মিলাই আছোঁ। আপোনালোকে আপোনালোকৰ নিজৰ জেগাত ৰখাই ল'ব সমানৰ জোখত। অলপ এতিয়াও হেৰি হৈ আছে, অলপ হৈছে আৰু লাগে, অলপ মিলাই লওঁ। এতিয়াও নাহোঁ, এতিয়া অলপ হৈছে নেকি? না এতিয়াও নাহোঁ। আৰু আকৌ এবাৰ ক্লিক কৰি বেকগ্ৰাউণ্ডটো অলপ কমাটো হেৰি কৰি লৈছোঁ। এইবাৰ চাওঁচোন হৈছে বা আৰু অলপ লাগে। নিজৰ হেৰিয়াত ৰাখি ল'ব। এয়া হৈ গৈছে সম্পূৰ্ণকৈ। এতিয়া ভিডিঅ'টো এনেকুৱা লাগিব চাওক। হৃদয়লে অহা যোৱা কৰা সঘনাই